নাৰীৰ আৰ্তনাদ। আমি এটি প্ৰজাতি এই পৃথিৱীৰ, আমিয়েই আনি দিওঁ নতুন প্ৰজাতি, নতুন জোনাকৰ পথ। তথাপিও নাই আজি আমাৰ সন্মান। বাৰু নালাগে দিব আমাক সন্মান, দিয়া আমাক অলপ শান্তি। কিয় আজি অন্ধকাৰ কোঠৰীত হুকাই কান্দিবলগীয়া পৰিস্থিতি আমাৰ? নাৰীৰ মহীয়সী, সতী, গৰীয়সী কত উপাধিৰ ভস্ম কৰি আজি দুঃশাসনৰ ভোকৰ চিকাৰ নাৰী কিয়? আমাৰ ভুল ক'ত? নাৰীক কিয় আৱেগহীন পুতলাৰ দৰে কৰে ব্যৱহাৰ? আমিতো নহয় যন্ত্ৰ। আজি কেৱল গ্ৰাহকৰ হেতাও পৰা, নাৰীৰ তপত তেজৰ লোভ। নুশুনে কোনেও নাৰীৰ প্ৰতিবাদী কণ্ঠ, নুশুনে কোনেও তাৰ গুঞ্জন। এয়া আবদ্ধ কেৱল সমাজৰ নিয়মৰ কোঠৰীৰ মাজত। কোনোদিন শেষ নহব নেকি আমাৰ ওপৰতে অত্যাচাৰ? নাপাম নেকি কোনোদিন ন্যায়? নুশুনে নেকি কোনেও নাৰীৰ চিঞৰ?